মোৰ এই লোকেল মুৰ্গী বিক্ৰী কৰি 14,565 টাকা পাইছোঁ। আৰু আছে মোটামুটি 20-25টামান আছে। এইকেইটা বিক্ৰী কৰিলে এটা নতুন এইবাৰ সোণালী মুৰ্গী সোমাম। সোণালীত অলপ লাভটা বেছি আৰু সময়টাও কম লাগে। 60 দিন 65 দিনমান হ'লে 18 কেজি পোৱা চাইজৰ হয়, ভাল কোৱালিটিৰ সোণালী হ'লে। আৰু লোকেলটো মোটামুটি 3-3.5 মাহ লাগে। এইবাৰ সোণালী পুহিছোঁ, মোটামুটি 1 বছৰ লোকেল পুহি লওঁ, 1 বছৰ 2 মাহ। আৰু এইবাৰ সোণালীটা একবাৰ ট্ৰাই কৰি চাওঁ কি হয়। সোণালীৰ দামটা অলপ কম আছে আৰু এইখিনি বিক্ৰী কৰে সোণালী আৰু 100 সোণালী আনি চাম এবাৰ কি হয়, লাভটা কেনেকুৱা, কি চিষ্টেমত কেনেকৈ পুহিব লাগে সেইটো চাম, বুজি লওঁ। লোকেলটাত অলপ বহুত বেছি টাইম লাগে, ধৈৰ্য অলপ কম, মানে 1 মাহ ইফাল সিফাল হয়। এইখিনি হ'ল লোকেল, এইখিনি 18 কেজি চাইজৰ, এইখিনি মান আছে। আৰু ডাঙৰকেইটা কণী পাৰি আছে, কিন্তু তথাপিতো বিক্ৰী কৰিম। আৰু ইনকুবেটৰত দিয়া আছে, ডিম দি আছে, ওলাব আৰু বেছি দিন নাই। সোণালী আৰু লোকেলে নিজৰ যিটো ইনকুবেটৰত পোৱালি ওলাব, সেইখিনি এক লগত পুহিম মানে। সোণালীৰ লগতে আৰু ভেকচিন কৰিব লাগে কেইটা, ভেকচিন 4টা ভেকচিন কৰিব লাগে। লোকেল মুৰ্গী হওক বা সোণালী হওক। আৰু মেডিচিন খুৱাব লাগে, ফিমাৰেল এণ্টিবায়'টিক একটা লাগে, লিকজেন পাউডাৰ বুলি কয়। আৰু কেলছিয়ামৰ সেইটো 15 দিনমান পিছত পূৰা খুৱাব লাগে। ঔষধ এনে বেছি নালাগে, সেইখিনিয়ে।